আমি পুৰা বেডিং চেডিং বান্ধি এপিনে চাওক আমি এতিয়া যামগৈ শিলচৰৰ পৰা আৰু এইপিনে বস্তু বাহিনী উলিয়াই আছে চবে আমি আজি যাম এতিয়ালৈকে গাড়ী আহি পোৱা নাই বাৰু তথাপিতো গাড়ী আহিব আৰু চবে বস্তু বাহিনী ওলাই আছে আজি বহুত ভাল লাগিছে ঘৰত যাম কাৰণ বহুত দিন হ'ল ল'ৰা ছোৱালীকেইটা দেখা নাই বেটীটো কান্দিয়ে আছে কেতিয়া আহিব পাব গতিকে আজি বহুত ভাল লাগিছে এতিয়া আমি যাই থাকিম আপোনালোকে আমাৰ লগত ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি একদম ধুনীয়াকৈ যাম ধুনীয়াকৈ ভিডিঅ' বনাবলৈ যাম কাৰণ আমি যিহেতু মেঘালয় পাৰ হৈ যাব লাগিব গতিকে মেঘালয়ৰ পূৰা প্ৰাকৃতিক দৃশ্য দেখাই যাম ধুনীয়াকৈ ভিডিঅ' বনাই যাম গতিকে ভিডিঅ'টো শেষলৈ যাবৰ কাৰণে আৰু এনেকৈ মানুহবোৰ গাড়ীত উঠিছে আমাৰ গাড়ী আহি আছে আহি পাব আৰু এইপিনে এইবোৰ বেডিং চেডিং চব এনেকৈ থৈ দিছে চবেই নিজৰ নিজৰ গাড়ী হ'লে অপেক্ষা কৰিছে এইবোৰ বেডিং আমাৰ গাড়ী পাওঁ এতিয়া আমি গাড়ীত বস্তুখিনি উঠাই গৈ থাকিম আৰু আমি শিলচৰত এৰিলোঁ এতিয়া আমি লাহে লাহে পাহাৰৰ ফালে উঠিম আৰু খুব বেছি 1 ঘণ্টা বা আধা ঘণ্টাৰ ভিতৰত আমি পাহাৰ বনাব আৰম্ভ কৰিম আপোনালোকক দেখাই যাম পাহাৰৰ ধুনীয়া ধুনীয়া দৃশ্যবোৰ কাৰণ এতিয়া যিহেতু দিনে হৈ আছে কিন্তু ৰাতি আমাৰ মেঘালয়ৰ পাৰ হ'ব গতিকে বাই বাই শিলচৰ ডাবল ডাবল সিট সিটবিলাক থিয় থিয় গাড়ীৰ লম্বা লাইন আৰু ৰাস্তা ব্লক হৈ গ'ল আমি এতিয়া যিমান দূৰলৈকে দেখিছোঁ খালি গাড়ী আৰু গাড়ী আমাৰ পিছত আছে ইমান লম্বা লাইন আৰু এইপিনেও আছে বহুত লম্বা লম্বা লাইন 2 কিলোমিটাৰ বোলে ৰাস্তা ব্লক আৰু আমাৰ এতিয়া গৰমত অৱস্থা বেয়া হৈ গৈছে মেঘালয় বুলি ক'লেও আজি মেঘালয়ত গৰম আছে সেইটো কাৰণে ভাবিছোঁ এইখিনিতে ৰৈ অকণমান নামি আহিলোঁ আৰু গাড়ীৰ পৰা উপায় নাপায় গাড়ীখনো সৰু আৰু 2 কিলোমিটাৰ লাইন ভাঙোতে বহুত টাইম লাগি যাব সেইটো কাৰণে এইখিনিতে অলপমান গেছ নমাই পিনে আমি অলপ চাহ বনাই খাই লওঁ বুলি ভাবিছোঁ মেঘালয় পুলিচে ইতিমধ্যে সক্ৰিয়তাৰে আগবাঢ়িছে তেওঁলোকে লাইন ভাঙিব চেষ্টা কৰিছে যিকোনো প্ৰকাৰে কাৰণ এই লাইনটো চাগে বহুত সময়ৰ পৰা লাগি আছে আৰু আমি গম পোৱা নাছিলোঁ এতিয়া চাওঁচোন কেতিয়ানো শেষ হয় লাইনটো এইপিনে মেঘালয় পুলিচ লাগি আছে পুৰা ৰাস্তা ক্লিয়াৰ কৰাত
পুৰা শক্তিৰে কিবা কৰি কিবা নহয় কিবা কৰি ৰাস্তাটো ব্লকটো খোলাৰ কাৰণে চেষ্টা কৰি আছে। ৰাস্তা জাম ভাঙিবলৈ কিমান সময় লাগিব? তাকেতো ৰাস্তাত কিবা কথাটো গম পোৱা নাছিলোঁ। এইখিনিত আমি মাজৰ পৰা ওলাই আহি এইখিনিতে গম পাইছোঁ যে ৰাস্তা মাটি খুলিছিলে যিহেতু, গতিকে ইয়াতে পৰি আছে মাটি খৰিছে চব, এইবোৰ চব মাটি খহি ৰাস্তা ব্লক হৈ আছে আৰু এয়া এতিয়া ক্লিয়াৰ কৰি আছে। কামৰ পৰা ওলাই আহিছোঁ বুলি ভাবিছোঁ আৰু ৰাস্তাত পুৰা গাড়ীয়ে ব্লক হৈ থৈছে। আমাৰ বেডিংটো চাওক পিছপিনে পুৰা বেডিং ফুল। আপোনালোক দিয়া আৰু এতিয়া তামোলৰ ব্যৱস্থা লোৱা, এতিয়া তামোল খাব লাগিব। তামোল খাই লওঁ আৰু এনেকৈ যাই থাকিম আৰু লাহে লাহে আপোনালোককো দেখাই থাকিম মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য। যিমান প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সিমানে বিপদ সম্কুল, কাৰণ ৰাস্তা বৰষুণ দিয়াৰ লগে লগে ব্লক, পাহাৰৰ মাটিখিনি যায় ওখ পাহাৰ, দেখিলে ভয়ো লাগে। ওচৰৰ এনেকৈ হৰণ দি আমিও আহি আছোঁ এনেকৈ। মানে দুৰ্ভাগ্য লগ নেৰা হৈছে। এইবাৰ হৈছে গাড়ীখন বেয়া, সেইটো কাৰণে গাড়ীখন ভাল কৰিবৰ কাৰণে গেৰেজত সোমাই দিছোঁ আৰু আমি ক'ৰবাত চাহ তাহ পাই নেকি বিচাৰি আহিছোঁ। সেইডোখৰ কি কয় জানো, জেগাডোখৰ নামো নাজানো। এতিয়া আমি চবেই চাহৰ দোকান বিচাৰি আহিছোঁ। ইমানেই দুৰ্ভাগ্য মানে আমি চাহৰ দোকান এখনো পাবলৈ নাই ওচৰত, খালি আহিয়ে আছোঁ ৰাতিখন বিচাৰি ক'ত পাম জানো। অলপ চাহৰ দোকান চাই লওঁ। এইপিনে ভাল কৰি আছে আমাৰ গাড়ীখন। এতিয়া ৰাতি 8টা বাজি গ'ল, 8:15 পিছত গাড়ীখনৰ যিহেতু লিভাৰটোৰ বেক গিয়াৰ লিভাৰৰ নট বল্টকেইটা ভাঙি গৈছিল, সেইটো কাৰণে এতিয়া ভাল কৰি থকা হৈছে। এতিয়া ইয়াতে আমাৰ প্ৰায় 1 ঘণ্টা মানে হ'ল, 1 ঘণ্টা আমাৰ লছ হৈছে। আৰু আমি কি কৰিম নহয়নে, আমিতো একেবাৰে একো কামৰ মানুহ নহয়। আমি এইপিনে বহি আছোঁ, এইটো গেৰেজতে আমি এনেকৈ বহি আছোঁ লাটুং বাইত। আৰু এইপিনে আমাৰ বহি আছে মৃণালী বা পণ্ডিতা বা আৰু কিছুমান গাড়ীত বহি আছে, অপেক্ষা কৰি আছে। যিমানেই আমি ভাবোঁ সোনকালে ঘৰৰ পাওঁগৈ, সিমানে আমাৰ একদম মানে অসুবিধা হৈ যায়। আমাৰ অৱস্থা দেখি এইপিনে হাঁহি আছে আৰু কেতিয়া ঠিক হয় নাজানো, আৰু টাইম লাগিব চাগে, কাৰণ নট বল্ট বিচাৰি পোৱা নাছিলে। বৰ্তমান পালে বাৰু, লিভাৰটো লগাই আছে, হ'লেও অলপ সময় লাগিব যেন পাইছোঁ। আৰু উপায় নাই, অপেক্ষা কৰাৰ বাহিৰে উপায় নাই। ভাগ্যে যে পাহাৰৰ একা বেকা যি ৰাস্তা, তেনেকুৱা ৰাস্তাত যে বেয়া হোৱা নাই। এডোখৰ প্লেন জেগাত আহি টাউনৰ মাজত, য'ত গেৰেজৰ ফ্ৰণ্টত বেয়া হৈছে, সেইটো কাৰণে আমি নিজকে বহুত লাকি বুলি ভাবিছোঁ। গাড়ীখন ভাল হ'লে যাই থাকিম। ভিডিঅ'টো আজি